গাইজ এটা ভেকচিনৰ কাৰণে যাম আৰু ভয় লাগি আছে। Good morning guys, welcome back to my channel. আজি হল মই ভেকচিন ল'ব যাম and today is my 2022 first vlog है। So guys अभी हमको बहुत डर लग रही है क्योंकि हम इंजेक्शन लेने वाले हैं। इंजेक्शन लोगों को वैक्सीन और बहुत मैंने भय खाया समय। So guys এতিয়া মই গাঁৱৰ ৰাস্তাৰে গৈ আছো ভেকচিন ল'বৰ কাৰণে। ভেকচিন নল'লে মানুহে এইটো ভেকচিন ল'ব গৈছে, এইটো ভেকচিন ল'ব গৈছে। रंजन पूरे माते की खाज खाज कोई पाते मन बोलिया करे को कुली माते तुम्हारे जे अजीरागे नियरो तू रंग खाने गाइस এটা ভেকচিনৰ কাৰণে যাম আৰু ভয় লাগি আছে। লগতে দৌৰি আহিলো না, বহুত দীঘল ৰাস্তা আছিলে, দৌৰি আহিলো সেইকাৰণে এতিয়া ভাগৰ লাগিছে আৰু বহুত মানে ভয় লাগিছে। প্ৰথমবাৰ ভেকচিন মাৰিম না, মানে বহুত ভয় লাগিছে আৰু যদি ভেকচিন নামাৰো পৰীক্ষা দিব নোৱাৰো কি মানে আৰু। সো এতিয়া মই ভেকচিন মাৰিব যাম, আপোনালোকে চাই থাক মোৰ ৰিয়েকশ্যন কেনেকুৱা হ'ব, মানে ৰিয়েকশ্যন কেনেকুৱা হ'ব ভেকচিন মাৰা টাইমত। মই এতিয়া ভেকচিন লোৱা হ'ল আৰু হাতটো বহুত বিষাইছে। এতিয়া নাজানো জ্বৰ হ'বনে নহ'ব, ৰাতিয়ে গম পাম জ্বৰ হ'বনে নহ'ব। আৰু লগতে ভিউটো চাই লওঁ, সৰিয়হপুলি ভিউ বহুত ধুনীয়া গাঁৱত। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, চবে ভেকচিন মাৰা। মনে প্রাণে তোমাকে বিচার ইয়ার কোন So guys, I hope আজিৰ 2022 ব্লগটো আপোনালোকে চাই ভাল লাগিলে। সৰু ব্লগ আছিলে আৰু কি ব্লগ কৰিব লাগে আপোনালোকে কমেণ্ট কৰি জনাবা। মই ট্ৰাই কৰিম ব্লগ কৰিবৰ কাৰণে আৰু আপোনালোকৰ কাৰণে ব্লগ দিব নোৱাৰিছিলোঁ কাৰণ মোৰ এক্সাম আহি আছে, মানে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। এক্সামৰ পিছত মই ব্লগ বনাই ষ্টাৰ্ট কৰিম। আপোনালোকে মোৰ ব্লগ চেনেলটো চাই থাকিব, লগতে জোনালী এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ আপোনালোকে মোক এনেকুৱাই মৰম কৰি থাকিব আৰু মোৰ চেনেলটো চাই থাকিব। বাই বাই, লাভ ইউ।